हेलो गुड मॉर्निंग एवरीबॉडी आज रातिपुवा यात्रा आरम्भ कर दिलु এতিয়া বৰ্তমান আমি আছো গুৱাহাটীত ৰাতিপুৱা কিনকিনিয়া বৰষুণ আৰম্ভ হৈছে আজি সপ্তমী ৰাতিপুৱা বহুত গাড়ী দেখোন চলাচল আৰম্ভ হৈছে কিনকিনিয়া বৰষুণ হৈ আছে বৰ্তমান আমি গৈ আছো ৰেলৱে ষ্টেচনত আৰু ৰেলৱে ষ্টেচনৰ পৰা আমি যাত্ৰা কৰিম ৰাজস্থানৰ ৰাজধানী জয়পুৰলৈ বৰ্তমান আহি পাই গ'লো আমি গুৱাহাটী ৰেলৱে ষ্টেচন ইয়াৰ পৰা দিল্লী হৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম জয়পুৰলৈ কি পালা কি দিছে তোমালোকক कचौड़ी सोन पापड़ी और साग करने আৰু কি আছে লগত কি আছে सांबर गाखिर चीनी और बेटा यहां पे 20 समोसा लाठी और কেনেকা লাগিছে ৰাজধানী মজা আৰু এইদৰে গৰম চাহত খুহা মাৰি আইতাক নাতিনিয়েক একেলগ হৈ যাত্ৰা আৰম্ভ হৈ গ'ল জয়পুৰলৈ আমাৰ গাড়ী আৰম্ভ হৈছে গৈ আছে মায়ে কিন্তু বাৰে বাৰে বাহিৰলৈ চাই আছে আজি দিনটো মোৰ কাৰণে বহুতে ভাল দিন মোৰ ভাল লাগছে কাৰণ মায়ে প্ৰথমবাৰ ৰাজধানী যাত্ৰা কৰিছে প্ৰথমবাৰ মায়ে অসমৰ বাহিৰত গৈ আছে ফুৰিবলৈ তো সঁচাকৈ ভাল লাগে এই যাত্ৰাটো মোৰ কাৰণে এটা চিৰস্মৰণীয় মাইক লৈ মই প্ৰথমবাৰ এনেকুৱা বাহিৰলৈ ফুৰিব গৈ আছোঁ আৰু মায়েৰো নিশ্চয় ভাল লাগিছে কাৰণ আৰু এইদৰে আমি অসম পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ হৈ দিল্লী হৈ অৱশেষত আমি আহি পাই গ'লোঁ জয়পুৰ মাজনিশা প্ৰায় 11:30 মান বাজিছে আমি আহি জয়পুৰ ষ্টেচনত নামিলোঁ আৰু তাৰ পৰা চিধা আমি হোটেলত প্ৰৱেশ কৰিলোঁ সো ৰাতি আহি আমি হোটেল পালোঁ আৰু হোটেলৰ ওপৰত বেলেগ এক্সট্ৰাকৈ মই এটা ভিডিঅ' বনাইছোঁ আপোনালোকে চাব পাৰে হোটেলখনৰ বিষয়ে তো আজি আমি ইয়াতে ৰেষ্ট ল'ম আৰু কাইলৈ দিনটো আমি জয়পুৰ ফুৰিম তো অহা ভিডিঅ'ত আপোনালোকক জয়পুৰৰ বিভিন্ন স্থানত আমি ক'ত ফুৰিলোঁ বিশেষকৈ আপোনালোকে সেইখিনি দেখুৱাম অনাগত দিনৰ ভিডিঅ'বিলাক আপোনালোকে চাব যদি ভাল লাগে নিশ্চয় কমেণ্ট কৰিব শ্বেয়াৰ কৰিব